আজি আমি শিকিম টেক্সটৰ ভিতৰত ভিডিঅ' এফেক্টবোৰ কেনেকৈ দিয়া হয় ফিল্মৰত। চ' ফাৰ্ষ্টতে ফিল্মৰ এপটো অপেন কৰক। চ' আমি গৈ কিনে ৰিজলিউশ্যনটো চিলেক্ট কৰিম। তাত আমি টেক্সট এফেক্টটো ড্ৰেগ কৰি আনিম। চ' টেক্সটটো আমি এডভান্সত গৈ যিবোৰ নালাগে এইবিলাক ৰিমুভ কৰিম। ৰিমুভ কৰাৰ পিছত আমি আমাৰ চেনেলৰ নামটো দিম। মোৰ চেনেলৰ নামটো স্ক্ৰীন হৈছোঁ। চ' মই এইটোৱে কৈ আছোঁ। চ' মই এতিয়া এডজাষ্ট কৰিছোঁ টেক্সটবোৰ, চাইজবোৰ মেইনটেইন কৰিব লাগিব ভালকৈ, চাগে ভিডিঅ'টোৰ ভিতৰত ভালকৈ সোমায়। চ' এইটো হ'ল, অলমষ্ট হৈ গ'ল। চ' আমি ছেকেণ্ডটো আমি এডজাষ্ট কৰিম। এতিয়া আমি চ'ল লিখিম। চ' আমি চাইজবোৰ চিলেক্ট কৰিম। চাইজ চিলেক্ট কৰা হৈ গ'ল। চাইজ চিলেক্ট কৰিলোঁ। আমি কালাৰবোৰ দিম। কালাৰবোৰ হোৱাইট কালাৰ চেঞ্জ কৰি দিম। বৰ্ডৰ কালাৰবোৰ চেঞ্জ কৰি দিম হোৱাইট কালাৰ। চ' আমি নেক্সট এনিমেশ্যনবোৰ দিম। চ' এনিমেশ্যন চিলেক্ট কৰিলোঁ ৱাটাৰ কাৰণে। অ'কে। চ' এতিয়া আমি বেকগ্ৰাউণ্ডটো ৰিমুভ কৰি দিম। চ' আমি এক্সপৰ্ট কৰিম এজ এ ভিডিঅ'। চ' এক্সপেক্ট কৰিলোঁ। এক্সপৰ্ট হৈ আছে। চ' এতিয়া ৰিমুভ কৰি দিম আমি। চ' আমি যিকোনো ভিডিঅ' ড্ৰেগ কৰিলোঁ। আমি আগৰ বনোৱা ভিডিঅ'টো টেক্সটৰ ভিডিঅ'টো আমি ড্ৰেগ কৰি আনিলোঁ। চ' আমি চাইজলৈ কনভাৰ্ট কৰিলোঁ, আমাক যি চাইজত লাগে। চ' নালাগা বস্তুবোৰ আমি কাটি দিলোঁ। চ' এতিয়া আমি ড্ৰেগ কৰি আনিলোঁ। এডভান্সত গ'লোঁ, ক্ৰোমাকী অপেন কৰিলোঁ। হ'ল। চ' আমি হোৱাৰ পিছত ড্ৰপাৰ টুলটো লৈ কিনে আমি চিলেক্ট কৰিলোঁ। চ' ইয়াতে বৰ্ডাৰবোৰ আমি চিলেক্ট কৰিব পাৰোঁ, শ্বেডোজ চিলেক্ট কৰিব পাৰোঁ। চ' ইয়াতে ইউজ কৰা নাই এনেকৈ। চ' মোক ইমান প্ৰয়োজন নাই। চ' আপোনালোকে লাগে যদি আপুনি ইউজ কৰিব পাৰে। চ' এইটো হৈ আছে। চ' প্লিজ অ'কে চেক কৰিব পাৰোঁ। ইয়া ইটছ গুড। অ'কে। এতিয়া আমি এক্সপৰ্ট কৰিম। চ' আমি যিকোনো আমি ৰিচিভ কৰিব পাৰোঁ। এক্সপৰ্ট কৰি আছোঁ এতিয়া। চ' এক্সপৰ্ট হৈ আছে। চেক কৰিলোঁ ভিডিঅ'টো, বনোৱা ভিডিঅ'টো। ইয়া ইটছ গুড। চলিছে। যদি আপুনি ভিডিঅ'টো ভাল পাইছে, ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাপোৰ্ট কৰিব। থেংক ইউ।